যদি ভিডিওটো চাই ভাল লাগে বা তোমালোকে ভিডিওটোৰ পৰা উপকৃত হোৱা তেন্তে নিশ্চয় ভিডিওটো লাইক কৰি দিবা আৰু যদি তোমালোকে তুৰি অসম দানাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰা নাই পঢ়াৰ লগত জড়িত থকা ভিডিও পাবৰ কাৰণে তুৰি অসম দানাৰ ইউটিউব চেনেলটি সাবস্ক্ৰাইব কৰি ল'বা আৰু ওচৰতে অহা নটিফিকেশ্যন বেলটোত ক্লিক কৰি ওপৰৰ অল বটনটোত ক্লিক কৰি দিবা যাতে নতুন ভিডিও আহিলে তোমালোকৰ ওচৰত নটিফিকেশ্যন যায় আৰু তোমালোকে চাবলৈ পোৱা